পূজা মানেই হ'ল বৈদিক ক্ৰিয়াকৰ্মৰ সমাহাৰ। এই বৈদিক ক্ৰিয়াকৰ্মৰ লগত হিন্দু লোকসকলৰ জনজীৱনৰো আছে এক নিবিড় সম্পৰ্ক। দৰাচলতে প্ৰাচীন যুগৰ ঋষি মুনিসকলকো একোজন বৈজ্ঞানিক আছিল বুলিয়ে ক'ব পাৰি। বৈদিক ক্ৰিয়াকৰ্মক ভালদৰে পৰ্যবেক্ষণ কৰিলে এটা কথাত উপনীত হ'ব পাৰি যে ইয়াৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰতিফলন সুন্দৰভাৱে আছে। বিশ্বব্ৰহ্মাণ্ডৰ চালিকা শক্তিৰ ধাৰণা কেৱল দাৰ্শনিক, ধৰ্মতত্ত্ববিদ আদিৰ মাজতে সীমাবদ্ধ নহয়। এই শক্তিৰ ধাৰণা বৈজ্ঞানিকসকলেও স্বীকাৰ কৰি আহিছে। অৰ্থাৎ ক'বলৈ গ'লে যি সত্য সেয়াই শক্তি। দেৱী পূজাৰ ভিতৰত অন্যতম দুৰ্গা পূজা। এই পূজা বিভিন্ন নীতি নিয়মেৰে পালন কৰা হয়। ষষ্ঠীৰ পৰা দশমীলৈ পালিত হোৱা দুৰ্গা পূজা বৈদিক কৰ্মৰ মাজেৰে সম্পন্ন কৰা হয়। এই পূজাত দেৱীৰ নৱপত্ৰিকাই উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে। কলগছৰ লগতে আৰু 8বিধ শস্য সংযোগ কৰি নাৰী মূৰ্তিৰ স্থাপনেৰে পূজা আগবঢ়োৱা হয়। এই প্ৰতিবিধ শস্য তথা ঔষধি দ্ৰব্য আমাৰ শৰীৰৰ বাবে অতিকে প্ৰয়োজনীয়। আৰু এয়া হৈছে কলগছৰ উপকাৰিতাৰ কথা বহলাই কোৱাৰ প্ৰয়োজন নাই। কলগছৰ প্ৰতিটো অংশই ঔষধ ৰূপে ব্যৱহাৰ কৰিব পাৰি। গ্ৰহণী, চৰ্মৰোগ, যকৃত, ৰক্তচাপ আদি নানা ৰোগত কলগছৰ বিভিন্ন অংশ ঔষধ ৰূপে ব্যৱহাৰ কৰা হয়। শৰীৰৰ বাবে যথেষ্ট উপকাৰী কচুৱে অৰ্শ আৰু তেজ বৃদ্ধিত যথেষ্ট সহায় কৰে। ধানক তেজ বল বৃদ্ধিৰ উপৰি কফ, বায়ু, পিত্ত আদিৰ ৰোগত ব্যৱহাৰ কৰা হয়। ভৰি হাত মুচুকা খোৱা, যকৃত, কৃমি, গ্ৰহণী, সৌন্দৰ্য চৰ্চাত হালধিৰ যথেষ্ট উপকাৰিতা আছে। ডালিম পুষ্টিকাৰক এবিধ ফল। ই তেজ বৃদ্ধিত সহায় কৰে। ই অৰ্জিন, কৃমি, ডিঙিৰ ৰোগ, কফ, জ্বৰ আদিতো ঔষধ ৰূপে ব্যৱহাৰ কৰা হয়। বেলক বিশেষকৈ মল ৰোধত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি বেল এবিধ পুষ্টিকাৰক ফল। অশোক গছ ধাতুৰ দোষ, প্ৰস্ৰাৱৰ দোষ, জৰায়ুৰ ৰোগ আদিত ঔষধ ৰূপে ব্যৱহাৰ কৰা হয়। জয়ন্তী গছ কৃমি, ডিঙিৰ ৰোগ আৰু চকুৰ ৰোগ উপশমত ব্যৱহাৰ কৰা হয়। মানকচু পুষ্টিকাৰক আৰু তেজ বৃদ্ধি তথা শক্তিকাৰক খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। আনহাতে পূজা বুলিলেই আমাৰ মনলৈ আহে হোম যজ্ঞৰ কথা। অকল শক্তি পূজাতেই নহয়, অন্যান্য পূজাতো হোম যজ্ঞ সম্পাদন কৰা হয়। এই হোম যজ্ঞৰ মাজত সুন্দৰভাৱে বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰতিফলন ঘটা দেখা যায়। ইয়াৰ প্ৰতিটো কৰ্মতে বিচাৰি পোৱা যায় বৈজ্ঞানিক ভিত্তি। হোম যজ্ঞৰ বৈজ্ঞানিক ভিত্তি হ'ল হোমৰ গোন্ধ যিমান দূৰলৈকে যায় সিমান দূৰলৈকে বীজাণুমুক্ত হয়। সেইদৰে হোম যজ্ঞৰ ধোঁৱাই আকাশলৈ গৈ মেঘৰ সৃষ্টি কৰে। সেই মেঘৰ পৰা যি বৰষুণ হয় সেই বৰষুণ ক্ষতিকাৰক নহয়। তদুপৰি হোম যজ্ঞৰ ধোঁৱাৰ পৰা উৎপন্ন হোৱা মেঘে অতি সহজে জলীয় বাষ্প বহন কৰিব পাৰে। আকৌ হোম যজ্ঞৰ ধোঁৱাই, হোম যজ্ঞৰ ভস্মই মূৰৰ বিষ, পানী লগা জ্বৰ, চৰ্মৰোগ আদিৰো নিৰাময় কৰে বুলি বিজ্ঞানে কয়। আনহাতে হোম যজ্ঞত প্ৰধানকৈ আমখৰি ব্যৱহাৰ কৰা হয়। ইয়াৰ মাজতো বিচাৰি পোৱা যায় বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰতিফলন। কাৰণ আমখৰিত বেক্টেৰিয়া ধ্বংস কৰিব পৰা শক্তি থাকে। আকৌ আম পাতে অক্সিজেন ধৰি ৰখাত যথেষ্ট সহায় কৰে। সেইবাবে বৈদিক কৰ্মত আম দালি ব্যৱহাৰ কৰা হয়। পূজা পাৰ্বণ যিকোনো উৎসৱত মানুহৰ যথেষ্ট সমাগম হয়। এনেধৰণৰ সমাগমত যাতে অক্সিজেনৰ অভাৱ অনুভৱ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দুৱাৰ মুখতে আম দালি অৰা হয়। ঠিক তেনেকৈ সেন্দুৰ হ'ল বৈদিক কৰ্মৰ এক অন্যতম প্ৰয়োজনীয় সামগ্ৰী। জনবিশ্বাস মতে সেন্দুৰৰ ফুট ল'লে বিশেষকৈ গৰ্ভৱতী মহিলাসকলে কোনো অপায় মংগল নহয়। অৰ্থাৎ বৈজ্ঞানিক ভিত্তিমতে সেন্দুৰ হ'ল দূষিত বায়ুৰ প্ৰতিষেধক। পূজা বুলি ক'লে বাদ্যৰ প্ৰয়োজন হ'বই। বাদ্যৰ পৰিৱেশনে হোম যজ্ঞক অধিক প্ৰাণৱন্ত কৰি তোলে। বাদ্যৰ মাংগলিক ধ্বনিয়ে যজ্ঞস্থলী অধিক পবিত্ৰতাৰে ভৰাই তোলে। এই বাদ্য পৰিৱেশনৰ মাজতো আছে বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰতিফলন। হোম যজ্ঞত দবা, শংখ, কাহ আদি যিসমূহ বাদ্য বজোৱা হয় তাৰ শব্দই সেই ঠাইৰ চাৰিওদিশৰ প্ৰদূষণ বিনষ্ট কৰে। লগতে এই বাদ্যৰ শব্দত কীট পতংগ বিতাড়িত হয়।
উল্লেখযোগ্য যে শংখ বজালে মানুহৰ কণ্ঠস্থলী পৰিষ্কাৰ হোৱাত যথেষ্ট সহায় কৰে। বিশেষকৈ হাঁপানী ৰোগীসকলে শংখ বজালে যথেষ্ট উপকৃত হ'ব পাৰে। কিছুমান উন্নত দেশত সাপে খুটা মানুহক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি সুস্থ কৰি তোলাৰো উল্লেখ পোৱা যায়। আকৌ হোম যজ্ঞৰ ফলত যি তাপ উৎপন্ন হয় সেই তাপে মানুহৰ হজম শক্তিত সহায় কৰে। তদুপৰি হোম যজ্ঞৰ আগত যি উপবাস পালন কৰা হয় এই উপবাসেও মানুহৰ শৰীৰটোক বিভিন্ন দিশত সহায় কৰে। লোকবিশ্বাস, লোক পৰম্পৰা অনুযায়ী যি বৈদিক কৰ্মৰ প্ৰচলন হৈ আহিছে সেইসমূহ বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনাৰ মাজলৈ অনাটো যথেষ্ট প্ৰয়োজন আছে। যি আলোচনাই এনে বৈদিক কৰ্মৰ মৰ্যাদা আৰু দুগুণে বঢ়াই তুলিব পাৰিব বুলি ভবাৰ যথেষ্ট স্থল আছে। আপোনালোকক আগতীয়াকৈ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।